Hello guys, good morning. বাজিছে 10টা এতিয়া মই গৈ আছো আজি বঙাইগাঁৱৰ অভয়পুৰী জাগাত গৈ আছো ষ্টেচনত গৈ আছো চাই থাও ভিডিঅটো ওলাই আহিছো ফালে আমাৰ ৰুম আছে ফালে গৈ আছো মেইন ৰোডত গৈ আছো চাই থাও ভিডিঅটো তো গাইস মেইন ৰোড পাই গ'লো এটা গাড়ী চাই আছো গাড়ী অহা নাই ফালে আহি আছে তো এটিএমত গৈছিলে পইচা অলপ পইচাই নাই বে দোকানত এটা কেছ বিচাৰি যাওঁ পাওঁ না নাপাওঁ প্লেট আহি আছে এটা ধুনীয়া মন্দিৰ তো গাইজ বাছত উঠি ল'লোঁ গৈ আছোঁ এতিয়া বহি আৰামছে দাস একদম লাষ্টৰ চিটত তো অভয়াপুৰী পাই গ'লোহি আকৌ এতিয়া অটোত উঠি যাম ষ্টেচনলৈকে চাই থাকক ভিডিঅ'টো তো গাইজ পাই গ'লোঁ অভয়াপুৰী ষ্টেচন তো দেখাই দিছোঁ গৈ আছে ইমান গৈ আছোঁ এইফালে কাম কৰি ল'ম তাৰপিছত গৈ আছোঁ তো গাইজ অভয়াপুৰী ষ্টেচনত আছোঁ তো দেখাই দিছোঁ অলপ অভয়াপুৰী ষ্টেচনটো ইফালে ট্ৰেইন আহিছে ইফালে যায় আপোনাৰ বঙাইগাঁও যায় ইফালে যায় আপোনাৰ গোৱালপাৰা যায় তো মই ইফালে যাম চাই থাকক কাম হোৱা নাই বৰ্তমান তো হেল্ল' গাইজ কথা এটা বেয়া লাগি আছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ 95 সংখ্যক অধিৱেশন বাৰ্ষিক অধিৱেশন তো জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমায়নৰ ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে তো মই যাব নাপালোঁ কৰ্মসূত্ৰে কৰ্মত একদম কামত ছুটি নাই এইকেইদিন তো বেয়া লাগি আছে তো ভিডিঅ' এটা বনাই দিম আপোনালোকে চাব ভিডিঅ'টো তো লাইক চাইক কৰিব তো গাইজ বহি আছোঁ ষ্টেচনত তো কোনো নাই ট্ৰেইন আছে দেৰিকৈ আছে 5টাত আছে বৰ্তমান কাম শেষ হৈছে আৰু অলপ বাকী আছে তো গাইজ বাই বাই আৰু ইমানতে সমাপ্ত কৰোঁ ভিডিঅ'টো যা আৰু ষ্টেচনৰ পৰা বাই বাই নেক্সট ভিডিঅ' লগ পাম